কোনেনো ফোন কৰিছে? হেল্ল' কোনে কৈছে? অ' ছাৰ ছাৰ আছো ছাৰ মই ঘৰতে আছোঁ। হা ছাৰ নহয় আজি বৰষুণটো দি আছে যে পূৰা বতৰটো বেয়া সেইকাৰণে ওলাই যাব পৰা নাই। নহয় ছাৰ আছে লিষ্ট আছে হয় নেকি ছাৰ? ছাৰ সেইবোৰ নকৰিব ছাৰ মই যাম ছাৰ মই ওলামেই এতিয়া। মই যাম ছাৰ মই কালি 28টা ঘৰৰ কাম কৰিলোঁ। আজি আৰু 8টা আছে। এই হেৰি বুলি কয় যে আপোনাৰ এই বৰদৈচিলা বৰদৈচিলা ঘৰতো আছে আৰু আমাৰ এই মেনকা বুলি কয় মেনকা যে এই মেনকা ইহঁত 2টা ঘৰ আছে। সেই 2টা ঘৰ আজি জিঅ' টেকিং কৰিবলৈ হৈ যাব মোক। তাৰপিছত এইফালে বাকী 5টা ঘৰ আছে আমাৰ ঘৰৰ ওচৰ সেইকেইটা খালি মনালিচা আহিছে আপোনাৰ মনালিচা ঘৰটো হেৰি হ'ল বাৰু সেইটো হৈ গ'ল তাৰপিছত এই বৰদৈচিলা ঘৰটো আৰু এই মেনকা ঘৰটো যদি কৰি দিওঁ ছাৰ একদম মই আজৰি হৈ যাব পাৰিম এতিয়া কাৰণ সেইকেইটাহে দূৰ মানে ঘৰ। বাকী আমাৰ এইকেইটা বাৰু 5টা আছে ওচৰতে আছে সেইকেইটা হৈ যাব। ঠিক আছে ছাৰ আপুনি ছাৰ এটা কাম কৰিব মই কাইলৈ ৰাতিপুৱা আপোনাক দি আছোঁ আপোনাৰ হোৱাটছআপতে পাই যাব গোটেই ৰিপৰ্টটো দেই। ঠিক আছে হ'ব এই চব খাবলৈও শান্তি নাই শুবলৈও শান্তি নাই। হা এইবোৰ চাকৰি মানে নকৰিলেও নহয় কৰিলেও মহা বিপদ। অকণমান বোলো বতৰটো ঠাণ্ডা দেখি শুওঁচোন শান্তি নাই। উপায় নাই এতিয়া যাব লাগিব কাইলৈ ৰিপৰ্ট নিদিবলৈ হ'লে মোক চাকৰিৰ পৰা খেদন দিব নহয়। চাকৰিৰ পৰা খেদন খাবলৈ হ'লে আৰু মাইকী ল'ৰা ছোৱালীয়ে মোক সোধাই নাই আৰু ঘৰৰ পৰাও খেদিব মোক। এটা কাম কৰোঁ প্ৰথম বৰদৈচিলা ঘৰলৈ যাওঁ নাই প্ৰথম মেনকা ঘৰলৈকে যাওঁ তাৰপিছত বৰদৈচিলা ঘৰলৈ যাওঁ। এই দুজনীৰ পৰা কিবা এটা খীৰাব লাগিব। এনেকৈ নচলিব নহয় দৰমহা যিকেইটা পাওঁ ঘৰ চলাবলৈ হয়হে যেনে বাহিৰৰ কামবোৰ ঘৰতে নচলে তেনে কিবা এটা খীৰাব লাগিব। যাওঁ ৰৈ নাথাকোঁ। ইমান গৰম ঈশ্বৰ ভগৱান গৰমত এইকেইদিন মই গোটেই পাত বেংক খোলা দি খুলিছোঁ ভিতৰখনত থাকিব পৰা নাই। আজি অকণ বৰষুণ দিছে বাৰু অকণমান ঠাণ্ডা পেলাইছে দেই। কিনো কৰোঁ এইডোখৰতে বহি মোবাইলটোকে চাওঁ কিনো কৰিম আৰু ঠাণ্ডা বতৰ এতিয়া মোবাইলটোকে চাওঁচোন অকণমান টাইমটো পাছ কৰোঁ ফেচবুকটোকে চাওঁ। মেনকা বাইদেউ কোন বাৰু? মেনকা বাইদেউ মই পুতটো কম পিছফালেকে বহি আছে গোটেইখন চিঞৰিছো এইখনে বহু দিয়ক গোটেইখন বোকা হৈ আছে বাকী খবৰ খাতি কেনেকুৱা? খবৰ খাতি আৰু এই গৰম দেখিছাই নহয় ইমান গৰম পৰিছে একদম কৈছো নহয় তোমাক কাঠফুলা দি খুলিছো মই। ল'ৰাটো কেনেকুৱা? ডাঙৰটো হৈ গ'ল মোবাইলৰ চাৰ্জাৰ আছে নে বাৰু? চাৰ্জাৰ আছে কাৰেণ্টটো আছে নে জানো? হ'ব কাৰেণ্টটো আহিলেও গম পামি নহয় এইটো লগাই থৈ দি যা চাৰ্জাৰ যা ধুনীয়াকৈ লগাই থবি দেই যা তই যাব সময়ত 10 টকা দিম মই চিন্তা নকৰিবি। বাকী হেৰি নহয় কথা এটা লৈ আহিলোঁ এই ঘৰবোৰ আহিছে নহয় আপোনালোকৰ আমি পাম জানো? আমাকচোন ঘৰ নিদিয়ে ইমান চৰকাৰে। কেলেই নাপাব মই এই পুতুকণ থাকোঁতে আপোনালোকে ঘৰ নাপাব কথা আছে নেকি? মই ঘৰ দিম নহয় আপোনালোকৰ এইডোখৰত আপোনাৰ নামত আহিছে আৰু বৰদৈচিলাৰ নামত আহিছে। সেইজনীয়ে ইমান পায়নে বস্তু চৰকাৰী বস্তু চব পালে তাই নামত আকৌ ঘৰ আহিছে নি? আগতে পাইছে নি বস্তু? চৰকাৰী বস্তু চব পালে ঘৰ পাইছে নে মই ইমান নাজানো মোৰ তাৰপিছত তোমাৰ কিন্তু চৰকাৰী বস্তু চব পালে আৰু সেইজনী কেলে পাব লাগে? হয় নহয় ৰ'বাচোন তাই নামটো কাটিব পৰা নাজানে কিবা এটা উপায়? কি উপায় মানে উপায় আছে বাৰু উপায় নাইকিয়া নহয় বাৰু উপায় হৈ যাব মই কৰি দিম বাৰু উপায়। নহ'লে হেৰি নহয় তাইৰ ঘৰটো কাটি আমাৰ ঘৰৰ লগত লগাই দিব পাৰিবা নাই? মানে আপুনি বুজাইছে মানে RCC কৰি দিব লাগে আপোনাৰ RCC দৰে বনাই দিব লাগে আপোনাৰ ঘৰত। বৰ বেয়া বুদ্ধি নহয় বাৰু দেই ভালেই কৰিছে আপুনি চিন্তা। সেইজনী পোৱাটো মই নিবিচাৰোঁ জানা নাই? হয় নি? তাই মানুহজনী ভাল নহয় নি? মই ভাল নাপাওঁ আনে ভাল পাই যদি নাজানো পাই বৰ সেই গেমে তেলি মাৰি থাকে তেনেকুৱা ভাল নালাগে। হয় মোৰ কিন্তু আপোনালোকৰ বেয়া নালাগে আপোনাক ভালেই লাগে কিবা এটা। কি কৈছা সেই পুতুকণ ধেমালি কৈছোঁ এই ভাল লাগে কাৰণে ভাল লাগে বুলি কৈছোঁ বেয়া লগালে ক'লো জানো? সেইটো হয় বাৰু আৰু গোটেই গাঁওখনৰ ভিতৰত আপোনাৰ নিচিনা হ'ব পাৰে নি কোনোবা ইমান ধুনীয়া? হয় আৰু দিয়াচোন। বাকী হেৰি নহয় এই ঘৰৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ডটো লাগিব বুজিছে নাই? আধাৰ কাৰ্ডটো লাগিব তাৰপিছতে আপোনাৰ পাছপৰ্ট চাইজ ফটো এখন লাগিব ফৰ্মখন ফিল আপ কৰিবলৈ। বাকী মোবাইলতে মই আপোনালোকৰ ঘৰতে মোবাইল আনিছোঁ নহয় মই চাৰ্জটো কৰি লওক আপোনালোকৰ সেই কোনফালে দিলে ভাল হ'ব? এইটো দেখুৱাব নে এইটো দেখুৱালে আকৌ আপুনি ঘৰতে পায় সেইডোখৰ নালাগে বাৰু সেই পিছফালডোখৰতে মাৰিবা। এই পিছফালে যদি সেইডোখৰ ভাগিছে আছে অকণমান সেইখনতে আপুনি থিয় হৈ দিব ধুনীয়াকৈ একদম স্পেচিয়েলকৈ ফটো এখন মাৰি পেলাই চেল্ফি এখনো মাৰিব দেই মাৰি পেলাই আপোনাক মই লৈ যাম লৈ গৈ তাত মই ৰেজিষ্ট্ৰেশ্যনটো কৰি দিম আপোনালৈ মেছেজ এটা আহিব মোবাইলত তেতিয়া আপুনি গম পাই যাব যে ৰেজিষ্ট্ৰেশ্যনটো হৈ গ'ল গম পালে নাই? সঁচাকৈ পাবনে কিনো বাৰু?
সঁচাকে বাৰু চিন্তা তুমি নকৰিবা ঘৰটো পুৱাই দিবাচোন আপোনাৰ মৰম থাকিলে মই আপোনাক ঘৰ কি চব দি দিম মই চিন্তা কৰিব নালাগে তুমি মোক চিন্তা নকৰিবা ঘৰটো পুৱাই দিয়া তাৰপিছত কি দিব লাগে মই তোমাক দিম আৰু হ'ব আপুনি চিন্তাই কৰিব নালাগে হ'ব আপুনি চিন্তাই কৰিব নালাগে খালি হেৰি কৰিব মই তাইৰ ঘৰটো কাটিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম ৰ'ব তাইক নোপোৱাবা মোৰ সেই মানে তাইক দেখিবলৈ মন নাযায় গম পাইছানে অঁ হয় নি আৰু হেৰি নহয় মানে কি হ'ল গম পাই এতিয়া যে চোৱা মোৰ মানুহজন মৰি থাকিলে গম পাইছোঁ বহুতে হাঁহে এই গিয়েকৰ মূৰ চুবালে গাভৰু গালতে এতিয়া মই বাৰু বুঢ়ী নেকি তুমি কোৱাচোন মই এতিয়া বুঢ়ী হৈ থাকিম নেকি আপুনি কেলে বুঢ়ী থাকিব মানুহটো গ'ল বুলি আপুনি আপোনাৰ যৌৱন এতিয়াও আছে মই চোৱা মই কেইবছৰীয়া ছোৱালী মানুহজনহে বয়সস্থ মই সৰুতে বিয়া সোমাইছো সেইদিনা মনতছে আপোনাৰ বিয়া খোৱা কথা মোৰ মনত আছে নহয় বিয়া খোৱা সৰুতে সেই বিয়া সোমাইছো আপোনাৰ বিয়াত সেই মাছৰ ফিচা যিকণ পৰিলে মোক খাই খাই একদম মই কৈ গৈছো গায়ো বোৱাৰীজনী কিন্তু বৰ ভাল হ'ব দেই বৰ ভাল হ'ব অঁ তাৰপিছত তোমাৰ এতিয়া চোৱা সেই মই এতিয়াতো বুঢ়ী হোৱা নাই মোক এতিয়া হেৰি কৈছে তই ৰঙীল কাপোৰ নিপিন্ধিবি ক'বালে গ'লে আকৌ ওলমা কাপোৰ কেলেনো পিন্ধিম বাৰু মোৰ যৌৱন আছে ন নাই নাই সেইটো কিন্তু বেয়া কথা কৈছে বেয়া কথা কৈছে বৰ দুখ লাগে জানা এনেও বৰ দুখ লাগে মোৰ ভাল নহয় তাই লোকক ভাল ভাল দেখিব নোৱাৰে তাই এক নম্বৰ তাই মোৰ সেই ঘৰলে মতা মানুহ এটা আহিব নোৱাৰে আৰু আমাৰ সেই গাঁৱৰে সেইজনী বৰদৈচিলা হঁতৰ ঘৰত কিবা মিতি লাগে যে সেইজনী এজনী পাখৰি মিনতি এইজনী নামটো কি আছিলে মিনতি সেইজনী এজনী পাখৰি একদম লোকৰ ঘৰৰ আলোচনা মোক লৈ যে কি নাচাবা মোৰ মানুহটো নমৰি মানে কিবাহে মৰিলে আৰু আপুনি শুনক মোৰ কথা শুনক মই কৈছো এইবাৰ কি কওক কৈ থাকিব দিয়ক বুজিছে নাই আপুনি এইবাৰ আপুনি যিমান পাৰে ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি অলপ দেখুৱাওক বুজিছে নাই ভালকে ওলাই যাওক টাউনত ফুৰক মেলক খাওক একদম ফূৰ্তি কৰক এইটো কোনোবা যোৱাটো গুচি গ'ল আপুনি আকৌ থকাজনী কি অশান্তি থাকিব নেকি নহয় নহয় আপুনি থাকক কষ্ট নকৰিব আৰু চোৱা ক'বালৈ যাবলৈ বা ৰঙীন কাপোৰ এযোৰ পিন্ধিবলৈ ল'লে ইজনীয়ে ক'ব তোক হেৰি নাই নাপায় ফুল কি ফুল কাপোৰ খুলিবলৈ কয় এই তেনেকে যাব নোৱাৰো মোক কিমান দুখ লাগে চব মানুহটোৱে মৰিছে মইতো মৰি যোৱা নাই হয় নহয় কোৱা এইবিলাক সমাজৰ কথা সমাজে কৈ থাকিব সমাজে যিবিলাক কথা ক'ব লাগে সেইবোৰ কথা নকয় নহয় আজিকালি যিবিলাক কথা ক'ব নালাগে সেইবোৰহে বেছি কথা কয় আৰু চকু দিয়ে সেইবোৰত আজি চোৱা মোৰ ল'ৰা এটা আছে তুমি দেখিছা মই তাক কিমান কষ্ট কৰি খুৱাই বুৱাই পঢ়াই শুনাই ৰাখিছো আজি সিহঁতে সুধিছে নেকি বোলে তাই গিয়েকটো নাই বোলে ক'পানো ল'ৰাটোক খুৱাইছে ক'পা বুৱাইছে ক'পা পিন্ধাইছে মই লোকৰ ঘৰত চাকৰি কৰো বা মই যি কৰো মোৰ পাৰ্চনেল লাইফ মই যেনেকে হওক ল'ৰা পুহিছো নিজে চলি কৰি খাই আছো আৰু ঈশ্বৰে কোৱাত হওক নক আমাৰ মামাই সেই অৰুণোদয়টো দিলে কাৰণে পাই আছো নহ'লেবাতো সেইফালেও কিবা এটা অকণমান যোৱা মৰিছে নোপোৱাহেঁতেনতো সেইটো দিগদাৰ আছিলে বুজিছে আপুনি সেই চিন্তা কৰিব নালাগে মই আপোনাৰ কামটো কৰি দিম আৰু সেই মই তাই খাটিহে তাকে সেইজনী পোৱাটো ময়ো নিবিচাৰ বৰ ছাৰ গম পোৱা নাই বৰ ছাৰ ইহঁতৰ এইখিনি মানুহ আকৌ মই চোকা বুলিহে কয় জানানে মইহে চোকা ক'বই তাই চাগে আপোনাৰ কথা বেয়া বেয়াকে লগাই ফুৰে সেইকাৰণে চাগে মানুহখিনি আপোনাৰ কথা ভাবে সেই কোৱাই কয় সি বাৰু তাই মোৰ কথা কি কয় মই কথা মই নহয় তাই মানে সেই বেলেগ মানুহ ভাল হোৱাটো নিবিচাৰে নিবিচাৰ এতিয়া মোৰ মানুহটো মৰিলে সিহঁতি ভালহে পাইছে আৰু যদি মই চোৱা আহি মাগি পেনি খাই হাঁহিবলৈ চল পাব এতিয়া যে আৰামত খাই আছো সেইকাৰণে জ্বলিছে তুমি সেইটো কৰিবা ঘৰটো চোৱা মোৰ ঘৰটো পামেই চাগে আৰু তুমি তাইৰ ঘৰতো দুটা কৰি তাই মোক ক'লে নহয় তাই মোক কৈছে বোলে হেৰি নহয় মেনকা ঘৰ নিদিবি তাই চলি ছিঙিম মই তাই তেনেকে দিবলৈ মনা কৰিছে মোক সঁচাকে কৈছে নি আপোনাৰ বোলে চৰিত্ৰবোৰ ভাল নহয় বোলে তাই মই চুলি ছিঙি বোলে যাবো বোলে য'ত মানুহ আহিব বোলে তাই বোলে একদম আৰু বাঢ়ি যাব ওপৰলে বোলে তাইক ঘৰ নিদি বোলে তোক দৰকাৰ হ'লে বোলে মই পইচাকে দিম মোক তেনেকে কৈছে বুজিছে তাইক তেনে মই এতিয়া যাওঁ নি বাৰু আপুনি যাওক আপুনি গৈ দুআষাৰমান তাইক দিয়কে পাৰিলে 200মান দি থৈ আহিব মই যামেই তাই তাই ক'তো ঠিকা তাইক আপুনি দিয়ক ঠিকছে দিয়ক মোক নক'ব নকওঁ দিয়া দেই খালি হেৰি বেলেগক শুনিছো বুলি ক'ব বেলেগে কৈ থকা শুনিছো বুলি ক'ব খালি আপুনি কেইবাটো দিম বুলি যে কৈছে সেইটো খালি নকৰিব দিম তুমি ঘৰটো পোৱাই দিয়া সেই আৰু পাবা কিনিব লাগে দিম মই সেই নবোৱা আছো নহয় চিন্তা নকৰিবা দিয়া বুজিছে বৌ এই কথাবোৰ তেনেকুৱা মানে কাহিনীবোৰ পুতুকা বহিছো দেই এইফালে কথা এটা আছে এইফালে মই যে তোক কথা কেইটামান কম বুলিহে ভাবি আহিছিলো গম পাইছেনে বহিছে কেতিয়া আহিলে আপুনি আপুনি মই আকৌ আপোনাৰ ঘৰলৈ যাম বুলি ওলাইছিলোহে আপুনি পালেহি নহয় হেৰি হয় কোৱা শুনিছো বোলে সেইবোৰ পেঞ্চন তাৰপিছত ঘৰ সেইবোৰ বোলে আহিছে হেনো আহিছে পেঞ্চন তাকে সেই আমাৰ বৌ আহিও বহি আছে সি মোৰ ওচৰত পেঞ্চনৰ কথা ক'বলৈ আপুনি পাব লাগে পাই পেঞ্চন চেঞ্চন বৌক মই কামটো কৰি দিছো আৰু অকণমান কাম এটা আছে সেইটো হ'লে হৈ যাব গুৱাহাটী যাব লাগিব তাকে ইমান দিন লাগে নে তোৰ ওচৰত কাম কৰোঁতে ইমান দিন লাগে মই নকওঁ নহয় কামবোৰ ওপৰতহে কৰে মই কিবা কামবোৰ অকল তুলি দালিহে আনো বাকী কামবোৰ ওপৰতহে কৰে সময় লাগিব চৰকাৰী কাম নহয় জানো তই চাবিচোন যা পূজাৰী গাঁও গোটেই সোপা ঘৰ পালে গোটেই সোপাই ঘৰ পালে পেঞ্চন পালে আৰু চবে একদম 2-3টা ঘৰ পাইছে আমাৰ নোপোৱা নাই আমাৰ গাঁওখন কিনো খোপা লাগিলে গম নাপাওঁ একো নহয় সেইবোৰ যোৱা 3 বছৰ আগতে এপ্লাই কৰি থোৱা ঘৰ
এই 3 বছৰ এপ্লাই কৰি এতিয়া নালাগে পাইছে 10 বছৰ মূৰত এপ্লাই কৰি থাকিলেও এতিয়া সেই গোটেই সোপাই যদি পাব পাৰে একেখন চৰকাৰ একেখন একেলগে আকৌ উঠিছে ৱাৰ্ড মেম্বাৰ সেই তাহাঁতৰ ৱাৰ্ড মেম্বাৰক চবেই সলাগি আছে আমাৰ ৱাৰ্ড মেম্বাৰ যিজনীহে উঠিছে এতিয়া আজিকালি সেই ৱাৰ্ড মেম্বাৰে কামবোৰ নকৰে নহয় আজিকালি এইবোৰ জীৱিকা সখী দি দিলে কামবোৰ বুজিছে নে আমাৰ আকৌ এইটো আপোনালোকৰ এইটো এই অঞ্চলৰ আজিকালিহে দিছে আজিকালিহে জীৱিকা সখীক দিছে আগতে সেইবোৰ দিয়া নাছিলে নহয় আগতে ৱাৰ্ড মেম্বাৰে চহী তহি কৰি এনেকে কোনে কি পায় সেই দি থৈ আহেগে তলি এই তাহাঁতে সেইটো কাৰণে এইবাৰো জিকিলে আকৌ ভালেই হৈছে সেইটো কাৰণে তাহাঁতে সেইটো কাৰণে জয় ময় হৈছে চবে একদম ৱাৰ্ড মেম্বাৰক একদম সাৱটি ধৰিছেগে আমাৰ সেই কেনেকে ধৰিবিগে কিবা এটা সেইটো কাৰণে হলে যাবলৈ মন নাযায় বাৰু হ'ব দিয়া এতিয়া শুনক আপুনি যিকোনো কথা যিটো কৈ দিব আজিকালি কেমেৰা যুগ নহয় জানো আপোনাৰ ঘৰটো আহিছে ঘৰ আহিলে দেখিলেহে লিখিম বুলি কয় কিবা কথা এটা আছে নহয় ঘৰটো আহিলেহে গম পাম আপুনি ৰক মই মোবাইলটো লৈছো তাৰপিছত মই আপোনাক কৈ থাকিব বুজিছে সঁচা কথা কলে এহেঁতৰ সেই লাজ পায় আপুনি এতিয়া ইমান দিন হ'ল পেঞ্চন পাব পাৰে ইমান বুঢ়ী হ'ল মৰিবলৈ 4টা দিন আছে এতিয়া দেখা নাই এতিয়া মৰাৰ আগত তই সেই পেঞ্চনটো খাই কি কৰিব আজি ইমান দিনা হ'ল আপোনাক দিব পাৰে নে নোৱাৰে বাৰু নহয় ৰ'ব এই আপোনাৰ আধাৰ কাৰ্ডটো আনিছিলে নিব মই আধাৰ কাৰ্ড অনা নাই তোৰ হ'ব আপোনাৰ মোবাইল নম্বৰটো কৈ দিয়ক আধাৰ কাৰ্ডত যিটো লিংক আছে মোবাইল নম্বৰটো কৈ দিয়কচোন মই নাম্বাৰটো দিলেনো কি হ'ব আৰে এই নাম্বাৰটো দিয়ক আপোনাৰ সেই মোবাইলটোলে মেছেজ এটা যাব সেইটো মানে মই ৰেজিষ্ট্ৰেশ্যন কৰি দিম আপোনাৰ ঘৰটো আপোনাৰ নামৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব তাৰপিছতে মই মানুহ পঠাই দিম আপোনাৰ লগত গৈ ফটোকপি ঘৰত মাৰি আহিব নাই মই মোবাইলৰ নাম্বাৰ নিদিওঁ জাগে বেলেগে দেই তাৰমানে হেৰি নহয় এই যোৱাবাৰ দিলোঁ মোবাইলৰ নাম্বাৰ এটা লাগে বুলি কৈ পেলাই সেই আহিলে মানুহ এটা দি দিলোঁ বেংকৰ পইচাখিনি টানি লৈ গুচি গ'ল আপুনি বুজি পোৱা নাই চাওক এইখন লিষ্ট চাওক মই দেখাই আপোনাৰ নামটো চাওক চাওক আপোনাৰ নাম দেখিছেনে এই চাওক এইটো আপোনাৰ নামত আহিছে চাওক ঘৰ ইছ্যু হৈছে এতিয়া মানে কি ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব আপোনাৰ তেতিয়াহে আপুনি ঘৰটো পাব এইটো মানে গুগল মেপত গৈ পেলাই আপোনাৰ লোকেশ্যন উলিয়াই আপোনাৰ সেই আপোনালোকৰ ঘৰ তাত গৈ ফটো এখন মাৰিব লাগিব সেই তেতিয়া আপুনি ঘৰটো পাব নহ'লে আপুনি পিছত কিন্তু মোক নক'ব আকৌ যে ফটোখন তই নিদিলি বুলি ঘৰটো সেইকাৰণে কৈছো ভালকৈহে কৈছো তেতিয়াহ'লে লৈ ল নাম্বাৰটো লৈ ল আৰু সেই ফটো সোনকালে মাৰি পেলাই দিবি আমাৰ পাছফালটো একদম একেবাৰে ভগা চিগা সেইকণকে মাৰি পেলাই দিব লাগিব মাৰি দিব নাম্বাৰটো কওক 8011674449 মনত ৰ'ল নে নৰ'ল মই লিখি ল'লো নহয় মই হৈ যাব মনত হৈ গ'ল সেইটো আপোনাৰ নামত মই এইটো ৰেজিষ্ট্ৰেশ্যনটো কৰি দিছোঁ আপুনি চিন্তা নকৰিব হৈ গুচি যাব কিন্তু কথা এটা কওঁ বেয়া নাপাব নহ'ব ফটা মুখ ওলাই যায় আপোনালোকৰ গাঁৱৰ মানুহবোৰ ভাল নহয় আকৌ গাঁৱৰ মানুহবোৰ ভাল নহয় গাঁৱৰ মানুহে যোৱাবাৰ কিমান খুচৰিলে অৰুণোদয়ৰ পইচাটোৰ কাৰণে মই গৈছিলোহে পঞ্চায়তলৈ তইনো বোলে অৰুণোদয় পাব লাগে নে বোলে হেৰি গিয়েৰে বোলে ইমান ধুনীয়াকৈ বোলে হাজিৰা কৰি খাইছে বোলে হেৰি তোৰ বোলে অৰুণোদয় পাব নালাগে দেই তই বোলে ইমান সুখত আছ মানুহটোৱে কামলৈ যাবই মানুহজনীক খুৱাবই সংসাৰ তেনেকৈ কৰিবই লাগিব ভালকৈ খাইছো বুলিয়ে যে মই অৰুণোদয় নাপাম সেইটো কথা নহয় নাম্বাৰটো কাটি দিলে নাম গৈ পেলাই কাটি দিলেগে কোনেনো কোন টেষ্ট খুৱাই কাটি দিলেগে মই কওঁ নে আপোনাক কথাটো বুজিছে বব মই বুলিহে বৰচিলা বাইদেউক আকৌ সেই ঘৰটো দিয়াইছো যিজনী মানুহ লাগি আছে বেকত সাংঘাতিক আকৌ সেইজনী বুজিছে এই আপোনালোকৰ ঘৰৰ ওচৰতে মেনকা চিনি পাই চাগে ভালকে মেনকাৰ কথা নকবি দে মই মেনকাক মই ক'লো বোলো আপোনাৰো ঘৰ আহিছে বৰচিলা বাইদেউ ঘৰ আহিছে মেনকাই কৈছে কি বোলে সেইজনীক ঘৰ নিদিবি সেইজনীয়ে বোলে তোৰ বোলে একো গুণ নাগায় সদায় মানুহৰ আগত ক'ব বোলে নিজে বনাইছো বুলি বুজিছা নাই আৰু বোলে মানুহজনী বোলে চৰিত্ৰটো ভাল নহয় আপোনাৰ বোলে চৰিত্ৰটো ভাল নহয় বুলি কৈছে মানুহে মোক তাই নিচিনা বুলি ভাবিছে 2 নম্বৰী চৰত চকু উলিয়াই দিম নহয় তাই মোৰ মুখ আগত ক'বলৈ কবিচোন মই 10 মত শুনি আহিছো আকৌ মই সেইসময়ত ভিডিঅ' কৰিবলৈ খালি ভয় লাগিলে সেইকাৰণে নকৰিলো আপুনি সুধি আহিব মই যদি মিছা কথা কৈছো আপোনাক বুজিছে খুৰীদেউ এইবোৰ বোৱাৰী গতিকে এই সংসাৰখন গোটেই জুই লাগি ফুৰিছে ইঘৰৰ কথা সিঘৰ লগাব সিঘৰ লগাব তাহাঁতৰ অকল সেইবোৰ কথাকে মই গম পাওঁ তলে কিন্তু মোৰ আজিকালি কাজিয়া কৰিবলৈ লাজ লাগে কাজিয়া ডাঙৰকে কাজিয়া কৰিবলৈ আজিকালি লাজ লগা হ'ল উঠি আহিছে বৰচিলা বোলে বৰ ফুটনি হৈছে বোলে তাই বৰ ফুটনি তাইক বোলে ঘৰ চৰ নিদিবি তোক লাগিলে মই 2 টকা পইচাই দিম বোলে তই বোলে তাৰ ঘৰটো কটা পেলাই বোলে মোৰ ঘৰটো বোলে RCC ঘৰতে বনাই দিম বুদ্ধি আছে আৰু হেৰি নহয় আপুনি এইবোৰ বাদ দিয়ক আপুনি এইবোৰ হেৰি নকৰিব বাদ দিয়ক লোকৰ কথা গুৰুত্ব নিদিব নহয় দুখ লাগে এইটো কাৰণে আমি চৰকাৰী ঘৰ নালাগে চৰকাৰী পৰা একো নাপালেও আমি খাই থাকিব পাৰিম আমি চৰকাৰী যে খুৱাইছে আমাক সেইটো নহয় এতিয়া দুহাতে 2টা কৰি পেলাইহে খাইছো আমাক কোনোবাই খুৱাই আছে নি নহয় চবে যদি গাঁওখনত যদি ইমূৰৰ পৰা সিমূৰলৈ যদি চবে পায় চৰকাৰ ধন চৰকাৰ ঘৰ মইনো মাজতে কেলেই থাকি যাওঁ সেইটো বুলিহে ক'বলৈ আহিছো
নিদিলেও নালাগে তাইকে দিবি যদি নহয় আপুনি আকৌ তাইৰ লগত কাজিয়া নকৰিব আকৌ মুখা নকৰিব আকৌ কাজিয়া কৰিলেও কৰিব কাজিয়া কৰিলেও কৰিব কাজিয়া কৰিবলৈ দৰকাৰ পৰিছে মই সেইদিন লগত এনেও জিকিব নোৱাৰো নহয় কাজিয়া কৰিলেও কৰিব আপুনি মোৰ কথা নকব খালি দেই চবে মোক নিমাতি কইনা বুলি কয়ে গতিকে মই আকৌ সেই কাজিয়া কৰি পেলানি আপুনি নিমাতি কইনা হৈ থাকে কাৰণেতো আপোনাক সুবিধা পাইছে মানুহে আপুনি দেখুৱাই দিয়ক আপোনাৰ ৰূপটো আজিকালি মহিলাৰ ৰূপটো দেখুৱাই দিব লাগে আপুনি গৈ এপাক ক'বগে তেতিয়াহে বুজি পাব 10টা আগত ক'ব মানুহক শুনাকে তেতিয়াহে ইজ্জতটো যাব তাই লাজ পাব গম পাই নাপায় যি হয় যি মেলক মোৰ পিছে ঘৰত বহুত কাম আছে গম পাই নে মই বোলো ইয়াৰ পাওঁ বুলি কৈ আহিলো আপোনাৰ ঘৰ হৈ যাব চিন্তা কৰিব নালাগে আপুনি হেৰি বহক খালি আপুনি মকৰ কথাটো মেনকা মই কৈছো নকব দেই নকওঁ আই মোৰ সেইবোৰ লগনে ভগনে যোজনা হেৰি কৰিবলৈ এই সময় নাই মই সেই মোৰ মতা আছে মোৰ ল'ৰা ছোৱালী আছে মই সেইবোৰৰ লৈয়ে ব্যস্ত হৈ থাকো গম পাইছে নে মই যাওঁ দেই বহক তাই কথাটো ক'ব আকৌ দেই হ'ব নালাগে বৰ বেয়া মেনকাজনী বৰ বেয়া বুজিছে আপুনি আপুনি কিবা এটা ক'বলৈ পায়হে আপোনাক আকৌ নকওঁ বুলি ক'ব গৈ পেলাই লগাই দিম সেইকাৰণে লগাই পঠিয়াইছো দিয়ক লাগক ভালকে তেতিয়াহে গম পাব সেই আপুনি বহক মই মানুহজনীক কওঁগে চাহকণ খাই যাব দেই আপোনাৰ হৈ যাব পেঞ্চন চিন্তা কৰিব নালাগে আইও এইবোৰ ইমান গেলা বোকাত নহা হ'লেও হ'লহেঁতেন এতিয়া মই মৰিবহি লগা হৈছে লোকৰ কথা লগাবলৈও নিব দিম নহয় আজি এপালি ময়ো মেনকা হয় ৰাম বতৰটো ডাঙৰ দিলো কিবা গুপগুপীয়া গৰম পেহে উঠিছে বৰদৈচিলা ঘৰত আছনে মেনকা আহা ঘৰতে চোৱাই কিনো কৰিবি তোৰ বোলে তাকে নাহো বুলি ভাবিছিলো এতিয়া দৰকাৰত পৰিহে আহিব লগা হৈছে জানো নহয় এনেনো কোনদিনা আহিছ হেৰি নহয় কথা এটা শুনিলো চৰকাৰী ঘৰবোৰ আহিছে বোলে কোৱা শুনিছো আমাৰ ভাগ্য নাই আই আমাৰ ভাগ্য যদি চৰকাৰী ঘৰ এটা পালোহেঁতেন ভালেই আছিলে কোনোবা তেজ খাটিয়ে হেনো সেই লগাই থৈ আহিছেগে সেই বৰদৈচিলাই বোলে ঘৰ পাব নালাগে বোলে তাই বোলে সেই গিয়েকে বোলে ইমান ধুনীয়াকে বোলে সেই হাজিৰা কৰি পেলানি বোলে পইচা পাতি পায় তাই আমাৰ গাঁৱৰে নে গাঁৱৰে হ'ব আই চকু চহৰা মানুহ আছে নহয় আমাৰ গাঁৱত গম নাপাও তোক কোনে বেয়া পায় আকৌ আমি আকৌ বৰ ভাল পাওঁ আই তোক জানো আই মোক যে গোটেই অসমখনে ভাল পায় তাৰ মাজতে কিছুমান আছে বেয়া পোৱা মানুহ তাকেহে ময়ো আহিলো সেই কথা এটা শুনিহে এই নহয় চৰকাৰী ঘৰ যে আহিছে মোৰ ঘৰৰ কথা তই যে উলিয়াই ফুৰিছ হেৰি তাই ঘৰ পাব নালাগে তাৰপিছতে সেই মোৰ ঘৰলৈ হেনো ৰাতি ৰাতি মতা মানুহবোৰ আহে তই কেইটা মতা মানুহ মোৰ ঘৰলৈ অহা দেখিবি আই তোকনো এইষাৰ কথা কোনে ক'লেগে হয়নে বেৰও কাণ থাকে ছোৱালী এটা কথা মনত ৰাখি দিব লৈছিলা গোসাঁই মই মৰি যাওঁ দেই মই যেনিবা ঘৰতে বা কিবা পাতিলো মোৰ ঘৰৰ কাষত আকৌ কোননো সেই কাণখন পাতি শুনিছিলে সেইবোৰ যে মোৰ মতলব নাই কোনোবাই তোৰ ঘৰত শুনিছে নুশুনিছে মোৰ কাণত যেতিয়া কথাটো কৈছে তই বৰদৈচিলা এবাৰ তোক মই বৰদৈচিলা এবাৰ তোক মই সকিয়াল দিবলৈ আহিলো মোৰ মতাটো নাই বুলি তই মোৰ কথা তেনেকে নুলিয়াবি গম পাইছ নাই তোৰ যেতিয়া তেনেকুৱা এটা নিজৰ লগত হ'ব তেতিয়া গম পাবি আজি মোৰ মতাটো নাই কাৰণে আজি তই মোৰ মতাটো মৰিছে কাৰণে তই মোক এইষাৰ কথা ক'লৈ আছ তাই ঘৰলে মতাবোৰ ৰাতি আহে যদি মোৰ ঠাইত তই হ'লে তেতিয়া কি কৰিলি এবাৰ উপলব্ধি কৰিবি আৰু তোক কোনে কৈছিলে সেইটো কোৱা গতিকে কোনে কৈছে যাৰ আগত কৈছিলি তই মনত পেলা মই আজিলৈকে তোৰ বিষয়ে একো কোৱাই নাই মোৰ কথা যিমানখিনি গাই ফুৰিছেগে মোৰ কথাহে তই বোলে গাই ফুৰিছ গোটেইখন বোলে বৰদৈচিলাই বোলে চৰকাৰী ঘৰ পাব নালাগে পেঞ্চন পাব নালাগে বোলে তাই বোলে মতাই হাজিৰা কাম কৰি খাই বোলে ইমান ভালত বোলে আছে তই পাব নালাগে তেনেকে তইহে কৈ ফুৰিছগে বুজিছ তই কলতহে মতা আছে এটা পকাই হয় তোৰ মতা আছে যদি তই মতা থকা মানুহ যদি ইমান পাবলৈ হয় তেতিয়াহ'লে আমাৰ লেখাই এই বিধৱা মহিলাবোৰ কি হ'ব তই ভাবচোন তেতিয়াহ'লে তোৰহে মতাহে তোৰ মোৰ মতা নহয় তই পুতুকন পৰে তোৰ ঘৰলেহে বৰদৈচিলা তই পৰে বুলি কথা নকবি তোৰ পৰে জানিছো নহয় দেখা নাই ব্লাউজ পিন্ধাইছে ঘটিহাতৰ ব্লাউজহে পিন্ধিছে ফিল লগা ব্লাউজ আৰু কৰি ৰ তোৰ চৰিত্ৰতে নিজে একদম হাতেলে ধৰা পৰিছে কি মোৰ কথা শুনিলা তোৰ যদি চৰিত্ৰ ভাল হৈছে নহয় তই ধুনীয়াকে আমাৰ আগতে এনেকে পিট পিটকে কাপোৰযোৰ পিন্ধিলেহেঁতেন তোৰ নিজৰ চেহেৰাটো চাচোন কাপোৰ কানিতে সতী সাবিত্ৰী নহয় কাপোৰযোৰ ময়ো ঢাকি পিন্ধিব পাৰো কথা কৈছো ঢাকিলে সতী হৈ নাযায় তই যদি মানুহক জিলিকাই নথলি ভিতৰি যদি গেলা এটা কৰি থাক তই কোনে দেখিব তই কাপোৰযোৰ পিন্ধিলে নহব নহয় তই দেখিবলেহে ধুনীয়া তোৰ সেইটো যে ভিতৰতো যে সেই গেলামতকেও সেই চাৰপোক ঢেৰ সোমাই আছে গম পাইছ বৰ ভালজনী কথা কবি চাবি ঘৰৰ পৰা চুলিত থৈ চুচুৰাই মই সেই মাত নামাতো গতিকে চৰকাৰী ঘৰ লাগে তই কগে তই মোৰ ঘৰৰ কথা কেলে কৈছ মই মোৰ চৰকাৰী ঘৰ মোক লাগে গতিকে মই কৈছো
হা তোক আকৌ কোনটো কৰিলে আকৌ তোক কৈ থৈ আহিলেগে কোনজনী সেই সতিনীয়েৰে কৈ থৈ আহিলেগে আকৌ তই যা আকৌ তাহাঁতক কগে আকৌ মই তোৰ কথা কৈছে কাৰণে তোৰ ঘৰলৈ আহিছো নহ'লে বা মই নাহো ঐ দে খাতি তই একেটা কথাকে গাই আছ মই কৈছো আহিবলৈ মোৰ সময় নাই ওলাই যা তই তই কথা চম্ভালি কবি হাৰামজাদি চুলি চিঙি ডাল কবি ভাবিছনি মতা নাই বুলি ভয় কৰি লাজ লগা নাই চৰম লগা নাই ভাবিছনি মতা নাই বুলি ভয় কৰি আছিলি মই ভয় নকৰা আকৌ মেনকা হয় জানো তোৰ জানো নহয় জানো যদি ভালকে থাকিবি হাৰামজাদি হেৰামজাদি তই হে খৰি নাই কথা শুন ওলা কি কৰিবি তই হাৰামজাদি হেৰামজাদি কথা কবলৈ আছ মোৰ গা গেলা নাথাকো তোৰ মই খোৱা নাই গম পাইছ খাই আছো তাহানিতে কণী আনিলি পইচা দিলি আজিলৈও নিদিলি কিহৰ কণী পাতিহাজনীয়ে কণী 10টা পাৰিলে ভীমকল দেখোন আখি আখি আনিছিলিহি দিছিলিহি পইচা ভীমকল মই খাবলৈ নিদিছিলো মোক শাহুবুঢ়ীয়ে খাবলৈ দিছিলে গম পাৱ নাপাৱ ভীমকলৰ সেই সলনিহঁতৰ কণী দিছিলি ভীমকলৰ সলনি কণী দিয়া নাই বুঢ়ীয়ে সেই ভীমকল নিছে মই বুঢ়ী কথা নাজানো কণীটো মোৰ ভাগৰ হাঁহে পৰা কণীহে আনিছিলি তই কাৰ কথা ক'বলৈ আহিছ সলনি নিছো বুলি গম নাপা নহয় আকৌ তহঁতৰ ঘৰত আকৌ গাই প্ৰতি যে হাঁহ গাই প্ৰতি যে আকৌ কল গাই প্ৰতি যে আকৌ হেৰি থাকে বুলি নাজানো নহয় তাই এনে সাধুজনী তাই একোৱে নাজানে পাওঁতে শাহুৰে লোকৰ ঘৰত থাকি মৰি গ'ল তইনো কিমান সাধু হা পইৰ মোৰ খালি নহয় চুবালি নহয় আঠ বয়সতে লাজ লগা নাই চৰম লগা নাই ওলা একেবাৰে চৰে হাঁহে থাকিবলৈ আহা নাই এনেও যাম মতাক ধৰি কথা নকবি মোৰ মতা আজি মৰিছে হয়তো কাইলৈ তোৰ মতা মৰিব তেতিয়া কি কৰিবি এই বাৰে বনৰি মৰা যা হা মৰিলে যি কৰিম কৰিম তই তোৰ লগত তই সদায় নিজৰ ওপৰতে থাক নিজৰ ওপৰতে থাকো কোনবানে পুৱৰে মুখত মুঠি বেলেগ মাইকী লৈ যাব তাৰপৰা চেল চেলাই থাকিবি সেইটো ঐ তেজ খাতি তই নিজেহে আমাৰ মতা আনি সোমোৱাই লৈছে ভিতৰত হা আই বিছনা তলত একেবাৰে মতা এটা দুটা তিনিটা চাৰিটা দেখিবিয়ে তাইক হা আবাৰ দেখিছনে আমাৰ সেইটো কাৰণে চবে একদম নিমাতি কইনা বুলি কয় সতি সাবিত্ৰী বুলিও কয় হা হেৰাম যদি অল্প নহয়